ধন্যবাদ ৰাজিকুল। মই আন এটা ভিডিঅ' লৈ তো আমি আজি গৈছোঁ ৰাজিকুলৰ ঘৰত। তো তেওঁ কিছুমান আৰ্ট কৰে, তো সেইখিনি আপোনালোকক দেখাম কি কৰে কি নকৰে। তো বহুত তেওঁ পুৰস্কাৰ পাইছে, তো সেইখিনি দেখাম আপোনালোকক ভিডিঅ'টো চাই দিব। আৰু মোৰ লগত আহিছে আজকৰ কিবা কবি নাই, আৰু আছে অংকুৰ কিবা কৈ দিয়া। মোৰ লগত আছে ৰাজিকুল, দেখা পাইছে এইটো ৰাজিকুল। হয়, নমস্কাৰ। তো ইয়াতে গাইজ মোৰ টেবুলত দেখা পাইছে বহুত এনেকুৱা প্ৰেজেণ্ট বা তেওঁ পোৱা পুৰস্কাৰ এইখিনি দেখা পাইছে, বহুত কিবা কিবি। তো দেখা পাইছে গাইজ এইটো ফুৰাৰ বটল দি কিনে তেওঁ বনাইছে এটা ফুলৰ দানি, এটা ফুল থৈ কিনে ধুনীয়াকৈ এনেকৈ সজাই থ'ব পাৰিব। তো তেনেকৈ বহুত আছে গাইজ, দেখা পাইছে আপোনালোকে। এইটো জাপি, এইটো শৰাই এইটো কিহেৰে তৈয়াৰী? এইটো নিউজ পেপাৰেদি বনাইছোঁ। নিউজ পেপাৰেৰে বনোৱা। এইটো নিউজ পেপাৰ মানে কেনেকুৱা নিউজ পেপাৰ? খুলিও চাব পাৰিব। এইটো খুলিব পাৰি নেকি? খুলিব পাৰি। গাইজ দেখা পাইছে খুলিব পাৰি। গামোচাখন মানে ইয়াৰ লগত তেনেকৈ লগাই দিছোঁ। তো দেখা পাইছে ধুনীয়া শৰাই ৰূপ দিছে, কাগজে তেওঁ নিউজ পেপাৰ দি কেনে বনাই নিউজ পেপাৰ দি বনাই ধুনীয়া শৰাই ৰূপ এটা দিছে। আৰু তেনেকুৱা বহুত ধৰণৰ আছে। দেখা পাইছে এইটো নাৰিকল, এইটো নাৰিকলটো কিহেৰে তৈয়াৰী? ধুনীয়া হৈছে চাওক গাইজ, নাৰিকল একদম দূৰৰ পৰা দেখাত এইটো অৰিজিনেল যেন লাগে, চাওক ধুনীয়া হৈছে। তো এইটো নাৰিকলটো কিহেৰে তৈয়াৰী? একে তেনেকৈ নিউজ পেপাৰেদিয়ে বনোৱা, মানে একেটা পদ্ধতিত বহু কিছুমান বস্তু বনাব পাৰি। শৰাই বনাব পাৰি, জাপি বনাব পাৰি, আৰু এইফালে মানে কলহ বনাব পাৰি, অন্যান্য বহুত বনাব পাৰি। মানে অলপ মানে চিন্তা কৰিব লাগে আৰু। হয়। এনে কিমান দিন হ'ল এইটোৰ লগত জড়িত? আজি মই জানামতেতো স্কুলৰ পৰাই আছিল গাইজ, যিহেতু স্কুলত আমাৰ যিমান ধৰি লওক মধ্যাহ্ন ভোজনৰ সেইটো ড্ৰয়িং কৰিব লাগে তেওঁ কৰিছিল। মই জানামতে মই দেখিছিলোঁ, যিহেতু সৰুৰ পৰা চাই আছোঁ। আৰু কিমান বছৰ আছিল? এতিয়া মোৰ 12 বছৰমান হৈছে। 12 বছৰ হৈছে। মানে শিল্পকৰ্মৰ লগতে জড়িত হৈ আছোঁ, আৰু আগলৈকেও এই কৰ্মৰ লগতে জড়িত হৈ থাকিম। আশা কৰিছোঁ বহুত আগলৈ আগবঢ়ক। তেওঁ এইটো পুৰস্কাৰ পাইছে, এইটোৰ কি এইটো ৰহস্য ক'ব নেকি? হয়, এইটো ৰহস্যটো মানে হ'ল, এইটো মই জাষ্ট পাৰ্টিচিপেট কৰিব গৈছিলোঁ। আপুনি মানে পাৰ্টিচিপেট কৰিব গৈছিলি? হয়, পাৰ্টিচিপেট কৰিব গৈছিলোঁ। পিছত মই গৈ পেলাই ক'লোঁ যে এনেকুৱা শৰাই আৰু ক্ৰাফ্ট বনাম বুলি ক'লোঁ। এঘণ্টা সময় দিছে তাত কম্পিটিশ্যনৰ কাৰণে। 1 ঘণ্টা? হয়, 1 ঘণ্টাৰ ভিতৰত মই বাইদেউক ক'লোঁ যে এই বস্তুখিনি মই বনাম 1 ঘণ্টাৰ ভিতৰত। পিছত ক'লে যে আৰু অন্যান্য মোৰ শিল্পকৰ্মবোৰ দেখিলে, দেখাৰ পিছত ক'লে যে হেৰি তুমি 9 তাৰিখে 8 আৰু 9 তাৰিখে আমাৰ ইয়াত হেৰি জাজ হিচাপে আহি যোৱা। 9 তাৰিখ আৰু 10 তাৰিখ, 9 নৱেম্বৰ আৰু 10 নৱেম্বৰ এইখিনিত জাজ আছিলে কলাক্ষেত্ৰত নেকিতো? এইটো শিল্পগ্ৰামত হৈছিল। এইটো প্ৰতি বছৰে হৈ থাকে। এইটো বছৰতো মাতিছিল, মোৰ হয়তো কিবা অসুবিধাবশতঃ যাব নোৱাৰিলোঁ। এনে আৰু কি আৰু এনে পুৰণা কিবা আছে নেকি? পুৰণা একদম যোনটো ফাৰ্ষ্ট মানে অংকন কৰিছিলি, যোনটো ফাৰ্ষ্ট আছে। এইখন মনালিছাখন কৰিছিলোঁ। এইখন আজি হৈ গ'ল 8-9 বছৰমান হ'ল। এইখন 8-9 বছৰমান কৰা হ'ল। আৰু অন্যান্য শিল্পকৰ্মবোৰ আছে বাৰু। টেবুলটো দেখা পাইছে গাইজ, চিত্ৰশিল্পীৰ টেবুলটো মজা এটা ধুনীয়া সাজি থাকে। চাওক ইপিনে আছে ৰাধা সৰ্বপল্লী ৰাধাকৃষ্ণৰ, আৰু এইটো চাইড আছে তেওঁ অংকন কৰা, আৰু বহুতো কিতাপ পাইছে, বহুতো প্ৰেজেণ্ট পুৰস্কাৰ পাইছে। তো বহুত তেনেকুৱা আছে। এইটো আৰু এইটো চাইড বৰ পিছফালেও আছে, আপোনালোক দেখাই আছোঁ গাইজ। মোৰ পিছ চাইডেও আছে, আপোনালোকে দেখা পাইছে এইটো জাপি। এইটো নিউজ পেপাৰে বনোৱা? নিউজ পেপাৰেৰে বনোৱা। এইটো চাওক গাইজ, জাপি মজা এটা সুন্দৰ। আৰু আপোনালোক দেখা পাইছে এইটো জলপান খোৱা, এইটো এটা পেপাৰে সজোৱা। হয়, নিউজ পেপাৰ। এইটো একে। আৰু
বহুতো দেখা পাইছে চাকি এইবিলাক কি কয় এইবিলাক চিত্ৰাংকন ক্লাছত শিকা ক্লাছ কৰিছিলি এই বেছিভাগ বস্তু এতিয়া কৰা এই পুৰণাৰ ভিতৰত ক'বলৈ গ'লে মনালিছাখনে আছে আৰু অন্য এইবোৰ নতুন নতুন কৰা আৰু আছে বাৰু এই তাতেও আছে এইবোৰ দেখা পাইছো এইবিলাক এইটো মানে ইয়াত নাম ইয়াত কথাটো হৈছে প্ৰাইমাৰী কালাৰ নেম অফ দ্য প্ৰাইমাৰী কালাৰ ৰেড য়েল্লো ব্লু এই ৰেড য়েল্লো ব্লু এইকেইটা প্ৰাইমাৰী কালাৰ মানে কথাটো হ'ল কি ইয়াত এই তিনিটা ৰং ৰেড য়েল্লো ব্লু প্ৰকৃতিৰ বুকুৰ পৰা নিজে নিজে উৎপন্ন হয় ইয়াত মানে এইটো ৰেড ব্লু ৰেড য়েল্লো ব্লু মানে এইটো কালাৰটো প্ৰকৃতিৰ পৰা সৃষ্টি হয় না এই তিনিটা প্ৰকৃতিৰ পৰা সৃষ্টি হয় এই তিনিটা ৰঙৰ মূল কাৰণ হৈছে এইকেইটা ৰঙৰ উৎপন্ন মানে ইয়াত ৰেড ইয়াত নেম অফ দ্য ছেকেণ্ডাৰী কালাৰ ব্লু প্লাছ য়েল্লো ইকুৱেল গ্ৰীণ প্লাছৰ দিছে গাইছ প্লাছ যেনেকুৱা আমাৰ অংকবোৰ আমি নেওতাবোৰ আমি যেনেকৈ পঢ়ো ইয়াতো মানে তেনেকুৱা নেওতা আছে ধন্যবাদ জয়কুল মোৰ এই শিল্পকৰ্মখিনি চবৰ আগত দাঙি ধৰাৰ বাবে আৰু আগলৈ যাতে এনেকুৱা ভিডিঅ' বনাই থকা তাৰ বাবে মোৰ তৰফৰ পৰা গামোচা ধন্যবাদ ৰাজিকুল মানে তেওঁ এই অলাগতিয়াল বস্তু কিছুমান দি কিনে তেওঁ সুন্দৰ এটা ছবিত প্ৰদৰ্শন কৰিছে চাওক ছবিটো জাষ্ট মানুহে এইবিলাক মানে ইউজ কৰি কিনে পেলাই দিয়ে এইবিলাক টাইমত মানুহে ইউজ কৰি কিনে পেলাই দিয়ে আৰু টুথব্ৰাছটো পুৰা নোৱাৰ পিছত পেলাই দিয়ে তো সেইটো সি গোটাই কিনে ধুনীয়া এটা ছবিত প্ৰদৰ্শন কৰিছে চাওক কি ধুনীয়াকে চাওক গাইজ আপোনালোকে চাই লওক অলপমান তো মই ইমান ভালকে নাজানো যদিও আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো অশেষ ধন্যবাদ মই এইখিনি মাতি অনাৰ বাবে ইমান সন্মান ইমান গামোচা সন্মান দিয়াৰ বাবে অশেষ ধন্যবাদ আৰু এনেকৈ যাতে ভিডিঅ'বোৰ বনাই থাকে বিভিন্ন জেগাত ট্ৰেভেল কৰি পেলাই যাতে সকলো দৰ্শকক দেখুৱাই থাকে সেইটোৱে কামনা কৰিছোঁ অশেষ ধন্যবাদ দেই ৰাজিকুল মাতি কিনে সন্মান দিয়াৰ বাবে থেংক ইউ তো গাইজ আপোনালোকে দেখা পালে তো এটা বিশেষ ধৰণৰ চিত্ৰশিল্পী হয় এইটো তো যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ কোনোবা যদি ইণ্টাৰেষ্টেড হয় ডিছপ্লেত নম্বৰটো দিয়া থাকিব আপোনালোক কণ্টেক্ট কৰি হোৱাটছআপ নম্বৰ দি দিম মই তো ইণ্টাৰেষ্টেড যোনবোৰ আছে এইবিলাক কণ্টেক্ট কৰিব পাৰে তো আজিলৈকে ভিডিঅ'টো ইমানে লাষ্টলৈকে চাই কিনে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব